হে মোৰ বন্ধু বান্ধৱীসকল মোৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, এতিয়া আজি আৰু বনাম। এই ডিউটিৰ পৰা আহিলোঁ, এতিয়া আমি গা পা ধুম। ধুই পেলাই আজি ক'ত যাম আপোনালোকক সকলো দেখাইছোঁ, ভিডিঅ'টো শেষলৈ চাব। বন্ধু বান্ধৱীসকল এতিয়া আমি ওলালোঁ, গা পা ধুলোঁ, কানি কাপোৰ পিন্ধিলোঁ। পিছে এতিয়া কথাটো হ'ল আমি যাম ক'ত যাম। আজি যাম, আজিৰ পৰা দৌল উৎসৱ আৰম্ভ হ'ল। চ' সৰুৰ পৰা শুনি আছিলোঁ যে বৰপেটাৰ পিছতে ওদালগুৰিত সকলোতকৈ ডাঙৰ দৌল হয় আৰু বৰপেটাৰ পিছত। তো এইবাৰ চোৱাৰ ভাগ্য হ'ব। আৰু আজি 13 মাৰ্চ, আজি সন্ধিয়া 8 বাজি মানুহ জ্বলাব আৰু। তো তাতে যাম, যাই পেলাই আপোনালোকক দেখুৱাম 8 বাজি কেনেকুৱা কি কৰে। আৰু ইয়াতে যোনখন মানে সত্ৰ আছে আৰু সত্ৰ ওদালগুৰি, তো তাত যাম। যাই পেলাই আপোনালোকক দেখুৱাম এতিয়া সকলোখিনি। আমাৰ অঞ্জন দাও যাব চাগে, তেওঁ ওলাই আছে, একেলগে ওলাই লওক, একেলগে যাম। তো ভিডিঅ'টো চাই থাকক শেষলৈ। এতিয়া আমি ৰখি আছোঁ, অঞ্জন দাই ড্ৰেছ কৰি আছে, বেচেৰাই ড্ৰেছ কৰা হোৱাই নাই। এইফালে শৰ্মাদা ৰখি আছে, শৰ্মাদা যাবনে দৌল চাবা? তাৰপিছত যাই এইফালে আমাৰ ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ। বেছি দূৰ নহয়, তথাপি চাওঁ আৰু খোজকাঢ়ি যাওঁ না বাইকতে যাওঁ। মোৰ কন্যা নাচাওঁ, খেলা বিচাৰ কথা একদম। এতিয়া আমি ৰেডি, মোৰ 10টা বাজিব আগে যা। এয়া ৰাতিৰ ওদালগুৰি বলক। এয়া আমাৰ শৰ্মাদাই গাড়ী চলাই আছে, দৌল চাব যাই আছোঁ। এতিয়া আমি যাই আছোঁ মন্দিৰক নেকি। এইখিনি ঘূৰিব লাগিব অলপ। আমি এতিয়া টাৰ্ণিংটো ল'ম। এইখিনি ঠাই চাওঁ কিমান ধুনীয়া লাগে ৰাতি। এতিয়া ভালকৈ দেখাব পৰা নাই আপোনালোকক, আমি মানে ধুনীয়া আৰু কি ধুনীয়া এটা মানে ভিউ আৰু। মন্দিৰত যাই আছোঁ চাওক মানুহবিলাক। এয়া আমি আহি পাম আৰু বেছি দূৰ নহয়, খোজকাঢ়ি আহিব পাৰি। তথাপি আৰু এতিয়া গাড়ী হ'ব পাৰিব, থৈ যাওক। মন্দিৰ আহিব চলন। আৰু বলক এতিয়া হাত ভৰি ধুই আমি ভিতৰত সোমাওঁ। এতিয়া আমি হাত ভৰি ধুলোঁ, হাত ভৰি ধুই এতিয়া সত্ৰৰ ভিতৰত সোমালোঁ। ইয়াতে আমি এতিয়া সেৱা কৰিম। এই সত্ৰৰ চাৰিওফালৰ দৃশ্যটো চাওকচোন কিমান ধুনীয়া। ইয়াতে ভক্তপ্ৰাণ ৰাইজ আহি ৰখি আছে আপোনাৰ 8 বাজি চাব। আৰু অলপ পিছতে গোসাঁই ওলাব মন্দিৰৰ পৰা দৌল মণ্ডাবলৈ। এইবিলাক লাইটিং কৰিছে চাওক, চাৰিওফালৰ দৃশ্য কিমান ধুনীয়া লাগিছে ন ঠাইখিনি। চাওক ভিতৰৰ ফালে চাওক, এইবিলাক 8 বাজিৰ কাৰণে প্ৰস্তুত কৰি থৈছে। সংগতি ৰাখিয়ে বন্ধি উৎসৱ উদযাপন কৰা হ'ব। এই বন্ধি উৎসৱৰ বন্ধিৰ চাৰিওফালে 7 পাক ঘূৰি ভগৱান শ্ৰীকৃষ্ণই আতচবাজিৰ ফিৰিঙতিৰ পৰা নিৰ্দিষ্ট দূৰত নিজকে ওদালগুৰি জিলা আয়ুক্ত পুলক পাৰ্টিলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ পৰম্পৰা অনুসৰি কলীয়া গোসাঁই মূল সাজঘৰৰ পৰা ওলাইছে। আৰু আমি মেজি প্ৰজ্বলন কৰাৰ পূৰ্বেই নিয়ম অনুসৰি আমি 8 বাজি প্ৰদৰ্শন কৰিম। এই 8 বাজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। আজিৰ 8 বাজিৰ প্ৰজ্বলন শুভাৰম্ভ কৰিলে বিজ্ঞানৰ কাৰ্যবাহী যুক্ত অনুৰোধ চৌধুৰী আৰু ওদালগুৰি জিলা আয়ুক্ত পুলক পাৰ্টিলৈ আমি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি বিদ্যুৎ বিভাগক লাইটসমূহ
কৰিবলৈ অনুৰোধ জনাইছোঁ আমি বিদ্যুৎ বিভাগক আমাৰ লাইটসমূহ বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া ভগৱান শ্ৰীকৃষ্ণই মণিকোটগৃহৰ পৰা ইতিমধ্যে গতিকে সমূহ দৰ্শক ৰাইজলৈ নিৰ্দিষ্ট দূৰত নিজকে অৱস্থান কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া কৃষ্ণ গোহাঁই দৌল উৎসৱ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে আমি সকলোকে আপোনালোকে অৱলম্বন কৰিবলৈ জনাইছোঁ যিহেতুকে আকাশবাণী প্ৰদৰ্শন কাৰ্যসূচী চলি আছে আমি সকলোকে নিজ পাত্ৰত অৱস্থান কৰিবলৈ অনুৰোধ জনাইছোঁ নম্বৰত কেনেকৈ যাম বালত
লগে লগে ধর্মপাল রায় এই আকৃতির নাম হয় বন্ধের চাৰিওফালে আগবাৰ প্ৰদক্ষিণ কৰি দৌলত আৰোহণ কৰিব আৰু লগে লগে আজিৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব আজিৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বৰপেটাৰ পৰা আমন্ত্ৰণ কৰি অনা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব এই সাংস্কৃতিক অনুষ্ঠানত সকলো ধৰ্মৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ব এতিয়া আৰু ইয়াৰ পিছত পৰম্পৰাগত অনুযায়ী ইয়াতে কি হয় মানে এতিয়া আলু ভাজি খুৱায় তো আমিও এতিয়া আলু ভাজি খাম খাই চাওঁ তাৰপিছত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ এতিয়া আলু ভাজি লৈ আহিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবৰ বাবে ঠিক আছে আৰু শেষলৈ চোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমি এতিয়া বাহিৰত ওলাই আহিলোঁ ওলাই আহি এতিয়া আমি আৰু কিবা অলপ কিনি লগত লৈ যাম কিবা ইয়াতে ৰঙা কণী চনি এইবিলাক পায় এতিয়া ৰঙা কণী খাওঁ দুটামান ৰঙা কণী খাম আৰু খাই এতিয়া আমি ঘৰলৈ যাম ঠিক আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ আৰু আপোনালোক আটাইকে ৰঙৰ উৎসৱ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা